নমস্কাৰ, মই লক্ষী দেৱীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লক্ষী দেৱী আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোক মৰম দিব। মই আজি বনাবলৈ লৈছোঁ নেমুৰ চাবোন। যিটো নেমুৰ চাবোন বনাবৰ কাৰণে দুটা নেমু লাগিব, এটুকু চব্বেছ আৰু অকণমান গিলিচাইন লাগিব। নেমুকেইটা ভালদৰে ধুই লৈ মই ওপৰ বাকলিটো গুচাই লৈছোঁ পাতল পাতলকৈ, যাতে নেমুটো তাত লাগি নাহে। এইখিনি ধুনীয়াকৈ গোটেইখিনি দুইটা নেমু ধুনীয়াকৈ গুচাই ল'লোঁ আৰু গুচাই লৈ পেলাই এইখিনি থৈ ল'লোঁ আৰু তাতে মই চব্বেছ ডখৰ কাটি ল'লোঁ। এতিয়া নেমুখিনি এটা মিক্সাৰ গ্ৰাইণ্ডত গুড়ি কৰি ল'ম ৰসটো উলিয়াবৰ কাৰণে। গুড়ি কৰি ল'বলৈ নেমু বাকলিটো শুকান, সেইকাৰণে মই তাত 2 চামুচ পানী দিম। মই 2 চামুচ পানী দিম। মোৰ চামুচখন সৰু, সেইকাৰণে মই 2 চামুচৰ ঠাইত 3 চামুচ দিছোঁ। দুটা নেমুৰ কাৰণে মই 2 চামুচ পানী দিলেই হয়। মই চামুচখন সৰু কাৰণে মই 3 চামুচ পানী দিছোঁ। পানী দি মই এইটো মিক্সিত পিচি ল'ম। পিচি লোৱাৰ পিছত মই তাত ৰসটো উলিয়াই ল'ম। এইটো মিক্সিত পিচা হৈ গ'ল। মিক্সিত পিচা হৈ গৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ ৰসটো উলিয়াই ল'ম। বাচনত উলিয়াই লৈছে। আমাৰ ল'ৰাই সৌটো দেখিছেনে বাৰু, হাতটো খেপিয়াই আছে, চব্বেছখিনি টানি আছে। এয়া মই উলিয়াই ল'লোঁ ৰসটো ইয়াত উলিয়াই ল'লোঁ। অকণ গোটা গৈছে। মই পিছত যেতিয়া মই চব্বেছখিনি গলিব তেতিয়া মই তাত দি দিম। এই চব্বেছখিনি দেখিছে ডাবুল বইল মেথডত হৈ আছে। চব্বেছখিনি গলাৰ পিছত মই এতিয়া ইয়াতে হেৰিখিনি দি দিলোঁ, নেমুৰ ৰসখিনি দি দিলোঁ আৰু এতিয়া নেমুৰ ৰসখিনি দি দিয়াৰ লগে লগে হৈ গ'ল। মই এতিয়া এইখিনি গৰমে গৰমে এতিয়া দি দিম। গৰমে গৰমে দিলেহে চাবোনডোখৰ হ'ব। এতিয়া মই ইয়াতখিনি চামুচেৰে ফেনটো আঁতৰাই দিম ধুনীয়াকৈ। আৰু মোৰ চাবোন ৰেডি হৈ গ'ল। এইটো দেখিছেনে বাৰু, মোৰ চাবোন ইমান ধুনীয়া হৈছে, ধুনীয়াকৈ ওলাই আহিছে। এইটো নেমুৰ চাবোন নহ'লে পিয়েৰ্ড চাবোনহে হ'ল আৰু। ইমান ধুনীয়া হৈছে, গোন্ধটো বিৰাট ধুনীয়া। নেমু এটা চেণ্ট আহিছে, বহুত ধুনীয়া হৈছে। বিৰাট ধুনীয়া। মই বনাই বহুত ভাল লাগিছে। মানে চাবোনডোখৰ মানে ইমানেই ধুনীয়া হৈছে, মই ভবাই নাছিলোঁ ইমান যে ধুনীয়া হ'ব। আৰু ফেনাইছে, দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ ফেনাইছে। আৰু ইমান ধুনীয়াকৈ ফেনাইছে চাবোনডোখৰ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।